যিজনক জীৱনত আটাইতকৈ বেছি ভাল পাইছিলোঁ তেওঁৱে মোক আজি আটাইতকৈ বেছি কন্দুৱালে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ আছাম ইনস্পায়াৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ কবিতাটো শিৰোনামা হ'ল অভিমান। তুমি চাগে ভাবিছা মই ভালেই আছোঁ, ব্যস্ততাৰ আঁৰত মই নিজকে লুকুৱাই ৰাখিছোঁ, কিন্তু তুমি কেতিয়াবা বুজি পাবানে এই সহজ হাঁহিটোৰ আঁৰত কিমান যে দুখৰ বেদনা স্মৃতিবোৰ লুকুৱাই ৰাখিছোঁ। মোৰ অভিমানবোৰ জানো ইমান সস্তা আছিল, যাক তুমি খন্তেকীয়া খং বুলি নাম দিলা। আচলতে মই অলপ মৰমহে খুজিছিলোঁ, যিটো তুমি অৱহেলাৰ কুঁৱলীত ঢালি থৈ দিলা। যেতিয়া তোমাৰ উদাসীনতাই মোক চুই যায়, মই জানো তোমাৰ বাবে প্ৰয়োজন নহয়, তথাপিও এই অবুজ মনে মাথো তোমাৰ সঁহাৰি বিচাৰে। কেতিয়াবা অভিমান ভাঙিবলৈ হাজাৰটা শব্দ প্ৰয়োজন নহয়, কেৱল এটাৰ মৰমৰ চাহনি আৰু মই আছোঁ বুলি কোৱাৰ এষাৰ কথাই যথেষ্ট। কিন্তু তুমিতো মোৰ মৌনতাকেই মোৰ অহংকাৰ বুলি ধৰি ল'লা। এতিয়া আৰু তোমাক কেতিয়াও আমনি নকৰোঁ, মোৰ দুখখিনিক মই মোৰ বুকুতেই সামৰি থ'ম। তুমি সুখী হোৱা তোমাৰ নিজৰ পৃথিৱীত, মই মোৰ অভিমানী চকুলোৰে নিজকে জীয়াই ৰাখিম। এই কবিতাটো যদি আপোনালোকৰ হৃদয় স্পৰ্শ কৰিলে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ অনুভৱ কমেণ্ট কৰি জনাব। এনেধৰণৰ আৱেগিক অসমীয়া কবিতাৰ বাবে আছাম ইনস্পায়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ধন্যবাদ।